ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেল MAM লাৰ্ণিং ফৰ ইউলৈ স্বাগতম জনাইছোঁ। গতিকে পলম নকৰি আহা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল আগৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ গণিতৰ চেপ্টাৰ 4 দ্বিঘাত সমীকৰণৰ কিছুমান MCQ প্ৰশ্ন আলোচনা কৰিছিলোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'টোৰ লিংক দিয়া থাকিব, তোমালোকে তাৰ পৰা ভিডিঅ'টো চাই ল'বা। বলা আজি আমি পৰৱৰ্তীখিনি আৰম্ভ কৰোঁ। প্ৰশ্ন 9 2x স্কুৱেৰ প্লাছ ax প্লাছ 18 ইকুৱেল টু 0ৰ মূল দুটা সমান হ'লে এৰ মান হ'ব। এইটো এটা কি দিলে আমাৰ দ্বিঘাত সমীকৰণ দিলে 2x স্কুৱেৰ প্লাছ ax প্লাছ 18 ইকুৱেল টু 0। ইয়াৰ যদি মূল দুটা সমান হয় তেন্তে আমাৰ এৰ মান কিমান হ'ব নিৰ্ণয় কৰিব দিছে। অপশ্যন এ প্লাছ মাইনাছ 12, বি প্লাছ মাইনাছ 4, চি প্লাছ মাইনাছ 6, ডি প্লাছ মাইনাছ 8। ইয়াত কি ক'লে যে মূল দুটা সমান বুলি ক'লে আমি কি জানো, এটা দ্বিঘাত সমীকৰণৰ মূল দুটা কেতিয়া সমান হৈছিলে, যেতিয়া বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0 হৈছিল, তেতিয়া কি আছিল আমাৰ মূল দুটা সমান আছিল। গতিকে এই সমীকৰণটোত কি দিয়া আছে আমাৰ 2x স্কুৱেৰ প্লাছ ax প্লাছ 18 ইকুৱেল টু 0। ইয়াত আমাৰ বি কিমান আছে, বি দিয়া আছে আমাৰ এ দিয়া আছে, আৰু এ কিমান দিয়া আছে আমাৰ 2, চি কিমান দিয়া আছে 18। আমাৰ সূত্ৰটো কি আছিলে, আমাৰ দুটা সমান মূল হ'লে বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু কিমান হয় 0 হয়। গতিকে কি হ'ব বি স্কুৱেৰ, বি কিমান এ স্কুৱেৰ মাইনাছ 4 ইনটু এৰ মান কিমান 2 ইনটু আকৌ চি আছে, চিৰ মান কিমান 18 ইকুৱেল টু কিমান 0। ডেট মিনছ এ স্কুৱেৰ মাইনাছ 4 ইনটু 2 8 ইনটু 18 ইকুৱেল টু 0। এতিয়া এ স্কুৱেৰ মাইনাছ 18 আৰু 8 পূৰণ কৰিব লাগিব, কিমান হয় 18 আৰু 8, 8 8 গুণ 64, 64ৰ 4, 7ৰ 6, 8 1 গুণ 8 আৰু 6 কিমান হয় 14। গতিকে এ স্কুৱেৰ মাইনাছ 144 ইকুৱেল টু কি হ'ব 0 হ'ব। ডেট মিনছ এ স্কুৱেৰৰ লগত 144 কি হৈ আছে মাইনাছ হৈ আছে, সমীকৰণটোৰ সোঁফালে গ'লে সি কি হ'ব প্লাছ হৈ যাব। এ স্কুৱেৰ ইকুৱেল টু 144। এতিয়া এ স্কুৱেৰ হৈ আছে, আমি ৰুট অভাৰ চিন দি স্কুৱেৰটো নাইকিয়া কৰি দিম। ডেট মিনছ ৰুট অভাৰ 144ৰ বৰ্গমূল কি আছিলে আমাৰ প্লাছ মাইনাছ কি আছিলে 12 আছিলে। গতিকে শুদ্ধ এনচাৰটো কি হ'ব আমাৰ প্লাছ মাইনাছ 12। গতিকে শুদ্ধ এনচাৰটো হ'ল আমাৰ অপশ্যন এ। প্ৰশ্ন 10 3x কিউব মাইনাছ 2x স্কুৱেৰ প্লাছ 2 ইকুৱেল টু 0 ৰাশিটো হ'ল, ৰাশি মানে ইয়াত এটা সমীকৰণ আছে, এই সমীকৰণটো হ'ল অপশ্যন এ একপদ, বি ৰৈখিক, চি দ্বিঘাত, ডি ত্ৰিঘাত। ইয়াত চোৱা এই সমীকৰণটোৰ আমাৰ চলকৰ সৰ্বোচ্চ মাত্ৰা কিমান আছে, চলকৰ সৰ্বোচ্চ মাত্ৰা কিমান আছে 3 আছে। গতিকে ই কি ঘাত হ'ব 3 ঘাত আমাৰ সমীকৰণ হ'ব। গতিকে শুদ্ধ এনচাৰটো কি হ'ব আমাৰ অপশ্যন ডি হ'ব আমাৰ শুদ্ধ এনচাৰ। প্ৰশ্ন 11 2x স্কুৱেৰ মাইনাছ 4x প্লাছ 3 ইকুৱেল টু 0 দ্বিঘাত সমীকৰণৰ বিবেচিকা বা বেদ নিৰূপক হ'ব। এটা ৰাসায়নিক সমীকৰণৰ দ্বিঘাত সমীকৰণৰ বেদ নিৰূপকৰ সূত্ৰটো কি আছিলে আমাৰ ইয়াত প্ৰয়োগ হ'ব। অপশ্যন এ দিলে কি 8, বি মাইনাছ 8, চি 3, ডি মাইনাছ 6। এটা দ্বিঘাত সমীকৰণৰ কি আছিলে, দ্বিঘাত
সমীকৰণৰ আমাৰ ভেদ নিৰূপকৰ সূত্ৰটো আছিলে বি স্কুৱেৰ মাইনাছ 4ac বি স্কুৱেৰ মাইনাছ 4ac বি স্কুৱেৰ মাইনাছ 4ac মান নিৰ্ণয় কৰিব লাগিব। বি কিমান আছিলে আমাৰ এই সমীকৰণটোত? বি আছে আমাৰ বি কি আছে -4 -4 স্কুৱেৰ -4 ইনটু এৰ মান কিমান আছে 2 ইনটু চিৰ মান কি আছে 3 দ্যাট মিন্স 4ৰ স্কুৱেৰ কিমান হয় আমাৰ 16 -8 ইনটু 3 16 -8 ইনটু 3 কিমান হয় 8 3 গুণ 24 হয়। এতিয়া 16ৰ পৰা 24 গ'লে কিমান থাকে আমাৰ -8 থাকে। গতিকে বেদ নিৰূপক বা আমাৰ বিবেচিকা কি হ'ব? বেদ নিৰূপক বা বিবেচিকা হ'ব আমাৰ অপশ্যন বি হ'ব আমাৰ শুদ্ধ এনসাৰ -8 বি হ'ব আমাৰ শুদ্ধ এনসাৰ। কুৱেশ্যন 12 6x স্কুৱেৰ -x -2 = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা হ'ল। এটা আমাৰ সমীকৰণ দিয়া আছে 6x স্কুৱেৰ -x -2 = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা নিৰ্ণয় কৰিব দিছে। অপশ্যন এ 6 2 বি -2/3 and 1/2 চি 2/3 -1/2 ডি 2/3 1/2। এতিয়া আমি এইটো আমাৰ সূত্ৰ প্ৰয়োগ কৰি আমি কি কৰিব পাৰিম? মূল নিৰ্ণয় কৰিব পাৰিম, নাইবা আমি কি কৰিব পাৰিম? আমাৰ যেটো আমাৰ মধ্যপদ বিভাজন আছিলে মধ্যপদ বিভাজন প্ৰক্ৰিয়া ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম? এই সমীকৰণটোৰ মূল বা আমি শূন্য নিৰ্ণয় কৰিব পাৰিম। গতিকে আমাৰ সমীকৰণ 6x স্কুৱেৰ -x -2 = 0 এই সমীকৰণটো আমি কি কৰিব লাগিব? উৎপাদক আমি বিশ্লেষণ কৰিব লাগিব আৰু মূল কেইটা নিৰ্ণয় কৰিব লাগিব। এই সমীকৰণটোৰ মূল আমি দুটা প্ৰক্ৰিয়াৰে কৰিব পাৰিম। এটা হৈছে মধ্যপদ বিভাজন প্ৰক্ৰিয়া আৰু এটা কি আমাৰ উৎপাদকৰ এটা সূত্ৰ আছিলে -b ±√b² -4ac / 2a এই সূত্ৰৰ দ্বাৰা আমি কি কৰিব পাৰোঁ? মূল নিৰ্ণয় কৰিব পাৰি, নাইবা আমি মধ্যপদ বিভাজন প্ৰক্ৰিয়া ব্যৱহাৰ কৰি সমীকৰণটোৰ কি কৰিব পাৰি? মূল নিৰ্ণয় কৰিব পাৰি। মধ্যপদ বিভাজন প্ৰক্ৰিয়া কি আছিল? মধ্যপদ বিভাজন প্ৰক্ৰিয়া এইটোৱে আছিলে যে মাজৰ যিটো আমাৰ চলক থাকে বা সংখ্যা থাকে তাত কি কৰিব লাগিব? আমি মধ্যপদটো আমি এনেদৰে ভাঙিব লাগিব যাতে সিহঁতৰ যোগফল মধ্যপদৰ সমান হয় আৰু কি হয় সিহঁতৰ পূৰণফল আমাৰ দুই কাষত থকা পদ দুটাৰ পূৰণফলৰ সমান হয়। গতিকে 6x স্কুৱেৰ -x -2 = 0 সমীকৰণটোক আমি কি কৰিম? এতিয়া মধ্যপদ বিভাজন প্ৰক্ৰিয়াৰে মূল নিৰ্ণয় কৰিম। 6x স্কুৱেৰ -4x + 3x -2 = 0 এইটো হ'ব তাৰ মধ্যপদ বিভাজন। চোৱা ইয়াত কি হ'ল? -4x + 3x ইয়াত প্লাছ কৰিলে কি হ'ব? -x হ'ব আৰু পূৰণ কৰিলে কি হ'ব? 12 হ'ব। চোৱা 4 আৰু 3 পূৰণ কৰিলে কি হ'ব? 12 হ'ব। 2 আৰু 6 পূৰণ কৰিলে কি হয়? 12 হয়। গতিকে এতিয়া আমি কি কৰিব লাগিব? ইয়াৰ পৰা কমন ল'ব লাগিব। কি কমন আহিব? 2x ইয়াত বাকী থাকে কিমান আমাৰ? 3x বাকী থাকে মাইনাছ ইয়াত কি বাকী থাকিব? এটা 2 বাকী থাকিব -2 মাইনাছ ইয়াত প্লাছ আহিব, ইয়াত 1 এটা কমন আহিব 3x - 2 = 0 that means 2x + 1 3x - 2 = 0 that means 2x + 1 = 0 3x - 2 = 0 2x = -1 3x = +2 xৰ লগত 2 পূৰণ হৈ আছে, সোঁফালত গ'লে কি হ'ব? হৰণ হ'ব আৰু xৰ লগত 3 কি হৈ আছে? পূৰণ হৈ আছে, সোঁফালে গ'লে কি হ'ব? হৰণ হ'ব। x = 2/3 গতিকে নিৰ্ণয় মূল দুটা কি হ'ল আমাৰ? এটা হ'ল 2/3
আৰু এটা কি -1/2 গতিকে শুদ্ধ এনসাৰটো কি হ'ব আমাৰ অপশ্যন সি হ'ব আমাৰ শুদ্ধ এনসাৰ কুৱেশ্যন 13 3x স্কয়ার মাইনাস 2x প্লাস 1/3 ইকুয়াল টু 0 দ্বিঘাত সমীকৰণটোৰ মূলৰ প্ৰকৃতি হ'ল অপশ্যন এ দুটা সমান মূল আছে বি কোনো বাস্তৱ মূল নাই সি দুটা স্পষ্ট বাস্তৱ মূল আছে ডি ওপৰৰ এটাও নহয় কি ক'লে দুটা সমান মূল আছে অৰ্থাৎ এটা দ্বিঘাত সমীকৰণৰ কেতিয়া সমান মূল থাকে যেতিয়া বি স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু কি হ'ব 0 হ'ব তেতিয়া সমান মূল থাকে আৰু বাস্তৱ মূল কেতিয়া থাকে যেতিয়া বি স্কয়াৰ মাইনাছ 4ac ইজ গ্ৰেটাৰ দেন 0 হয় আৰু কোনো মূল নাথাকে যেতিয়া বি স্কয়াৰ মাইনাছ 4ac ইজ স্মলাৰ দেন 0 হয় তেতিয়া কোনো বাস্তৱ মূল নাথাকে গতিকে অংকটো আমি কৰিব লাগিব অংকটো কি আছে যে 3x স্কয়াৰ মাইনাছ 2x প্লাছ 1/3 চোৱা 3x স্কয়াৰ মাইনাছ 2x প্লাছ 1/3 ইকুৱেল টু কিমান 0 ইয়াত আমাৰ b কিমান আছে b আছে -2 a কিমান আছে 3 b আছে কি -2 c কিমান আছে c আছে আমাৰ 1/3 গতিকে আমাৰ সূত্ৰটো কি হ'ল যে b স্কয়াৰ মাইনাছ 4ac আমাৰ নিৰ্ণয় কৰিব লাগিব দ্যাট মিন্স b স্কয়াৰ মাইনাছ 2 স্কয়াৰ মাইনাছ 4ac 4 ইনটু এর মান কিমান 3 ইনটু c 1/3 দ্যাট মিন্স 2 স্কয়ার কি হয় 2 স্কয়ার 4 মাইনাস 4 ইনটু সো ইয়াত 3 আছে 3 ক্যান্সেল হয় ইনটু 1 দ্যাট মিন্স 4 মাইনাস 4 ইকুয়াল টু কিমান 0 ইয়াত কি হৈছে b স্কয়ার মাইনাস 4ac ইকুয়াল টু 0 ওলাইছে গতিকে কি হ'ব আমাৰ 0 ওলালে কি আছিলে আমাৰ দুটা সমান বাস্তৱ মূল আছে অৰ্থাৎ কি হ'ব বাস্তৱ মূল দুটা কি হ'ব আমাৰ সমান হ'ব গতিকে শুদ্ধ আনসাৰটো হ'ব আমাৰ দুটা সমান মূল আছে দুটা সমান মূল অপশ্যন এ হ'ব আমাৰ শুদ্ধ আনসাৰ প্ৰশ্ন 14 কেৰ কি মানৰ ভাৱে 2x স্কয়াৰ মাইনাছ kx প্লাছ k ইকুৱেল টু 0 দ্বিঘাত সমীকৰণটোৰ সমান মূল থাকিব অপশ্যন এ 0 b 4 c 8 d 08 ইয়াত কি ক'লে যে কেৰ কি মানৰ বাবে কেৰ ইয়াত বিৰ মান দিয়া আছে কেৰ কি এটা নিৰ্দিষ্ট মানৰ বাবে আমাৰ সমীকৰণটো কি হ'ব সমান মূল থাকিব অৰ্থাৎ সমান মূল কেতিয়া থাকে যেতিয়া নেকি একটা দ্বিঘাত সমীকৰণৰ কি হয় দ্বিঘাত সমীকৰণৰ b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 হয় তেতিয়া কি হ'ব আমাৰ সমান মূল থাকে গতিকে আমাৰ ইয়াত কিমান আছে আছে আমাৰ 2 b আছে কিমান -k স্কয়াৰ হুইচ ইমপ্লাইজ b কি আছে -k স্কয়াৰ মাইনাছ 4 কিমান আছে 2 ইনটু c আমাৰ আছে k ইকুৱেল টু কিমান হ'ব লাগিব 0 দ্যাট মিন্স k স্কয়াৰ মাইনাছ আছে মাইনাছ স্কয়াৰ কৰিলে প্লাছ হৈ যায় k স্কয়াৰ মাইনাছ 4 ইনটু 8k ইকুৱেল টু 0 দ্যাট মিন্স k স্কয়াৰ ইকুৱেল টু কি হ'ব আমাৰ 8k k স্কয়াৰৰ লগত কি হৈ আছে আমাৰ মাইনাছ হৈ আছে ওপৰলৈ গ'লে কি হ'ব প্লাছ হৈ যাব গতিকে 8k ইয়াৰ পৰা আমি k এটা নাইকিয়া কৰি দিম k এটা নাইকিয়া কৰিলে তাত কি হ'ব k ইকুৱেল টু কি হ'ব আমাৰ 8 হ'ব k এর মান কিমান হ'ব 8 হ'ব গতিকে k আমাৰ কিমান ওলাল 8 গতিকে শুদ্ধ এনসাৰটো হ'ব আমাৰ অপশ্যন সি হ'ব আমাৰ শুদ্ধ এনসাৰ প্ৰশ্ন 15 যদি px এটা x চলকযুক্ত বহুপদ যাতে ph ইকুৱেল 0 তেন্তে fx ৰ ক্ষেত্ৰত h হৈছে ইয়াৰ a উৎপাদক b মূল c শূন্য d দিছে ইয়াৰ এটাও নহয় কি ক'লে যে px এটা x চলকযুক্ত এটা বহুপদ য'ত নেকি ph ইকুৱেল টু 0
এটাকে এফ এক্সৰ ক্ষেত্ৰত এইচ কি হ'ব? এইচ হ'ব আমাৰ পি এক্সৰ এটা শূন্য, গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন চি। প্ৰশ্ন 16, কেৰ কি মানৰ বাবে 3x স্কুৱেৰ প্লাছ 2x প্লাছ কে ইকুৱেল টু 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ সংখ্যা হ'ব? অপশ্যন এ দিলে কে ইজ স্মলাৰ দেন ইকুৱেল 1/3, বি কে ইজ গ্ৰেটাৰ দেন ইকুৱেল 1/3, চি কে ইজ স্মলাৰ দেন 1/3, ডি কে ইজ গ্ৰেটাৰ দেন 1/3। কি ক'লে আমাৰ যে দুটা সমান বাস্তৱ মূল কেতিয়া পোৱা যাব এই সমীকৰণটোৰ ক্ষেত্ৰত? সমীকৰণটো কি আছে আমাৰ 3x স্কুৱেৰ প্লাছ 2x প্লাছ কে ইকুৱেল টু 0। ইয়াত এ কিমান আছে? এ আছে আমাৰ 3, বি 2, আমাৰ চি কিমান আছে? চি ইকুৱেল টু কে। আমাৰ কেতিয়া দুটা বাস্তৱ মূল থাকে? যেতিয়া আমাৰ বি স্কুৱেৰ মাইনাছ 4ac ইজ গ্ৰেটাৰ দেন 0 হয়, তে কি হ'ব আমাৰ? তেন্তে আমাৰ বি কিমান আছে? 2 আছে, 2 স্কুৱেৰ মাইনাছ 4ac এৰ মান কিমান? 3, চিৰ মান কিমান? কে ইজ গ্ৰেটাৰ দেন 0, ডেট মিনছ 2 স্কুৱেৰ 4 মাইনাছ 12 কে ইজ গ্ৰেটাৰ দেন 0। আমাৰ কি হৈ আছে? আমাৰ 4 ইয়াত 4 আমাৰ সোঁফালে গ'লে কি হ'ব? মাইনাছ হ'ব, মাইনাছ 12 কে ইজ গ্ৰেটাৰ দেন মাইনাছ 4, মাইনাছে মাইনাছে কেঞ্চেল হৈ যায়, থাকে কিমান আমাৰ 12 কে ইজ গ্ৰেটাৰ দেন 4, 12 কেৰ লগত আমাৰ পূৰণ হৈ আছে, সোঁফালে গ'লে কি হ'ব? আমাৰ হৰণ হ'ব, কে ইজ গ্ৰেটাৰ দেন 4, 12, ইয়াত আমাৰ 4 কিমান বাৰ যায়? 1 বাৰ, 4 কিমান বাৰ যায়? 3, অৰ্থাৎ কে ইজ গ্ৰেটাৰ দেন 1/3, অৰ্থাৎ আমাৰ শুদ্ধ এনচাৰটো কি হ'ব? কে ইজ গ্ৰেটাৰ দেন 1/3, অপশ্যন ডি হ'ব আমাৰ শুদ্ধ এনচাৰ। প্ৰশ্ন 17, যদি এ স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 সমীকৰণৰ মূলবোৰ সমান, তেন্তে চি ইকুৱেল টু কিমান? অপশ্যন এ দিলে মাইনাছ বি স্কুৱেৰ ডিভাইডেড বাই 4a, বি স্কুৱেৰ মাইনাছ 4a, চি বি মাইনাছ 2a, ডি মাইনাছ বি বাই 4a। এতিয়া আমাৰ কি প্ৰশ্নটো কি আছিলে? যে এ স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 সমীকৰণৰ আমাৰ মূলবোৰ সমান হয়, তেন্তে মূল দুটা সমান হ'লে কি আছিলে? বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু কিমান? 0, বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু কি হয়? 0 হয়, বি স্কুৱেৰ আমাৰ 4ac মাইনাছ হৈ আছে, সোঁফালে গ'লে কি হ'ব? প্লাছ হৈ যাব 4ac, ডেট মিনছ বি স্কুৱেৰ ইকুৱেল টু কি? 4ac। আমাৰ কিহৰ মান নিৰ্ণয় কৰিব দিছে? চিৰ মান, গতিকে আমি আগতে লিখিম 4ac ইকুৱেল টু কি হয়? বি স্কুৱেৰ। এতিয়া চিক ৰাখি আমি 4 আঁতৰাই দিম, চি ইকুৱেল টু কি হ'ব আমাৰ? চি ইকুৱেল টু বি স্কুৱেৰ ডিভাইডেড বাই 4a হ'ব আমাৰ চিৰ মান, গতিকে শুদ্ধ এনচাৰটো আমাৰ কি হ'ব? বি স্কুৱেৰ ডিভাইডেড বাই 4a, বি স্কুৱেৰ ডিভাইডেড বাই 4a, অৰ্থাৎ শুদ্ধ এনচাৰটো কি হ'ব? আমাৰ অপশ্যন বি হ'ব আমাৰ শুদ্ধ এনচাৰ, বি স্কুৱেৰ ডিভাইডেড বাই 4a। প্ৰশ্ন 18, 4x স্কুৱেৰ মাইনাছ 12x প্লাছ 9 ইকুৱেল টু 0 সমীকৰণৰ মূল দুটা হ'ল? অপশ্যন এ 2/3, 2/3, বি 3/2 মাইনাছ 3/2, চি 3/2, 3/2, ডি মাইনাছ 3/2 মাইনাছ 3/2। অৰ্থাৎ কি ক'লে? সমীকৰণটোৰ দুটা আমাৰ মূল নিৰ্ণয় কৰিব লাগে। মূল আমি দুটা পদ্ধতিৰে নিৰ্ণয় কৰিব পাৰিলোঁ বুলি কৈছিলোঁ। এটা আছিলে কি? উৎপাদক বিশ্লেষণ পদ্ধতি, মধ্যপদ বিভাজন, আৰু এটা কি? সূত্ৰৰ দ্বাৰা। গতিকে আমি সূত্ৰৰ দ্বাৰা নিৰ্ণয় কৰিম। সূত্ৰটো কি আছিলে আমাৰ? মাইনাছ বি স্কুৱেৰ প্লাছ মাইনাছ কি আছিলে আমাৰ সূত্ৰটো? প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই
2a ডিভাইডেড বাই 2a ইয়াত আমাৰ বি স্কোয়াৰ মাইনাছ বি স্কোয়াৰ কিমান আছে আমাৰ মাইনাছ 12 আছে 12 স্কোয়াৰ প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোয়াৰ কি আকৌ মাইনাছ 12 বি মাইনাছ বি স্কোয়াৰ ইয়াত আমাৰ স্কোয়াৰ নহ'ব ইয়াত মাইনাছ বি হ'ব হা মাইনাছ বি হ'ব 4 বি স্কোয়াৰ মাইনাছ 4ac মাইনাছ 4 এৰ মান কিমান আছে এৰ মান আছে 4 চিৰ মান কিমান 9 ডিভাইডেড বাই কি আছিলে 2 ইনটু a 4 অর্থাৎ কি হ'ব আমাৰ মাইনাছ 4 প্লাছ মাইনাছ আমাৰ মাইনাছ 12 স্কোয়াৰ কৰিব দিছে কি আছিলে আমাৰ 144 মাইনাছ 4 ইনটু 4 16 ইনটু 9 ডিভাইডেড বাই 2 ইনটু 4 8 এতিয়া মাইনাছ 12 প্লাছ মাইনাছ 16 লগত 9 পূৰণ কৰিলে কিমান হয় 144 হয় 144 মাইনাছ 144 ডিভাইডেড বাই 8 গতিকে এইখিনি নাইকিয়া হৈ যাব শূন্য হৈ যাব থাকিব কিমান আমাৰ মাইনাছ 12 ডিভাইডেড বাই 4 আমি 4ৰে কাটিব পাৰি 4 কিমান বাৰ যায় 4 যায় আমাৰ 3 বাৰ আৰু 4 যায় 2 বাৰ গতিকে কি হ'ব আমাৰ মাইনাছ 3/2 হ'ব কি আমাৰ শুদ্ধ এনসার মূল এটা হ'ব মাইনাছ 3/2 আৰু এটা কি হ'ব মাইনাছ 3/2 গতিকে শুদ্ধ এনসারটো কি হ'ব আমাৰ মাইনাছ 3/2 অপশন ডি হ'ব আমাৰ শুদ্ধ এনসার কুৱেশ্যন প্ৰশ্ন 19 বাস্তৱ আৰু সমান মূল পোৱাৰ দিঘাত সমীকৰণটো অপশন এ 2x স্কয়াৰ মাইনাছ 4x প্লাছ 3 ইকুৱেল টু 0 বি x স্কয়াৰ মাইনাছ 4x প্লাছ 4 ইকুৱেল টু 0 সি 3x স্কয়াৰ মাইনাছ 5x প্লাছ 2 ইকুৱেল টু 0 ডি x স্কয়াৰ মাইনাছ 2 ৰুট 2x মাইনাছ 6 ইকুৱেল টু 0 আমাৰ প্ৰশ্নত কি ক'লে যে বাস্তৱ আৰু সমান মূল পোৱাৰ দিঘাত সমীকৰণটো কি বাস্তৱ আৰু সমান মূল কেতিয়া থাকে যেতিয়া b স্কয়াৰ মাইনাছ 4ac ইজ গ্ৰেটাৰ দেন 0 হয় তেতিয়া কি হয় আমাৰ বাস্তৱ সমান মূল আছে বাস্তৱ মূল থাকে তেতিয়া যেতিয়া b স্কয়াৰ মাইনাছ 4ac ইজ গ্ৰেটাৰ দেন 0 সমান কেতিয়া হয় যেতিয়া b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 হ'ব অৰ্থাৎ ইয়াত যেটো আমাৰ b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 ওলাব হেতু আমাৰ কি হ'ব আমাৰ শুদ্ধ এনসার হ'ব ইয়াত প্ৰথম ইকুৱেশ্যনটো কি আছে আমাৰ 2x স্কয়াৰ মাইনাছ 4x প্লাছ 3 ইকুৱেল টু 0 b আমাৰ নিৰ্ণয় কৰিব লাগে b স্কয়াৰ মাইনাছ 4ac b স্কয়াৰ মাইনাছ 4ac ইয়াৰ মান যদি শূন্য ওলায় তেন্তে কি হ'ব আমাৰ এটো শুদ্ধ এনসার হ'ব যদি শূন্য নোলায় তেন্তে কি হ'ব শুদ্ধ এনসার নহ'ব b স্কয়াৰ মানে কি মাইনাছ 4 স্কয়াৰ মাইনাছ 4 ইনটু a কিমান আছে 2 ইনটু c 3 4 স্কয়াৰ দ্যাট মিন্স 16 মাইনাছ আমাৰ 4 দ্বিগুণ 8 হয় ইনটু 3 16 মাইনাছ 24 দ্যাট মিন্স কি হ'ব আমাৰ 16 পৰা 24 গলে থাকে কিমান আমাৰ মাইনাছ 8 থাকে গতিকে ই নহ'ব শুদ্ধ এনসার আৰু এটা কি আছিল x স্কয়াৰ মাইনাছ 4x প্লাছ 4 ইকুৱেল টু 0 ইয়াত আমাৰ b স্কয়াৰ মাইনাছ 4ac ৰ মান কি হ'ব আমাৰ b স্কয়াৰ কিমান আছে মাইনাছ 4 আছে স্কয়াৰ মাইনাছ 4 ইনটু 4 এর মান কিমান আছে ইয়াত এর মান আছে 1 চিৰ মান কিমান আছে 4 গতিকে 4 ৰ স্কয়াৰ কিমান হয় 16 মাইনাছ 4 ইনটু 4 ইনটু 1 4 ইনটু 4 16 দ্যাট মিন্স কি হয় 16 পৰা 16 গলে আমাৰ থাকে কিমান শূন্য গতিকে শুদ্ধ এনসারটো কি হ'ব আমাৰ অপশন বি হ'ব আমাৰ শুদ্ধ এনসার ইয়াত কি পোৱা যাব দুটা বাস্তৱ আৰু সমান মূল পোৱা যাব প্ৰশ্ন 20 তলৰ দিঘাত সমীকৰণবোৰৰ ভিতৰত কোনটোৰ কোনো বাস্তৱ মূল নাই ইয়াত কি ক'লে কোনো বাস্তৱ মূল নাই কেতিয়া কোনো বাস্তৱ মূল নাথাকে যেতিয়া b স্কয়াৰ মাইনাছ 4ac ইজ স্মলাৰ দেন 0 হয় অৰ্থাৎ শূন্যতকৈ কি হ'ব আমাৰ সৰু হ'ব তেতিয়া তাত কোনো বাস্তৱ মূল নাথাকে গতিকে অপশন এত কি দিলে আমাৰ 2x স্কয়াৰ মাইনাছ 6x প্লাছ 3 ইকুৱেল টু 0
বি 3x স্কোয়ার মাইনাস 5x প্লাস 2 ইকুয়াল টু 0, সি 2x স্কোয়ার মাইনাস 3x প্লাস 5 ইকুয়াল টু 0, ডি ওপৰৰ এটাও নহয়। অৰ্থাৎ এ কি দিলে যে 2x স্কোয়ার মাইনাস 6x প্লাস 3 ইকুয়াল টু 0, ইয়াত আমাৰ কোনো বাস্তৱ মূল নাই। কেতিয়া? যেতিয়া বি স্কোয়ার মাইনাস 4ac ইজ স্মলার দেন 0 হয়। বি স্কোয়ার মাইনাস 4ac ইজ স্মলার দেন 0 হ'ব লাগিব। গতিকে সমীকৰণটোত আমাৰ বি স্কোয়ার কিমান আছে? বি কিমান আছে? বি আছে মাইনাস 6 স্কোয়ার মাইনাস 4 ইন্টু এ আছে 2 ইন্টু সি কিমান 3। আমার কি হব? 6 বর্গ কি 36 মাইনাস 4 লগত 2 পূরণ হলে কি হয় 8 ইন্টু 3, 36 মাইনাস 8 লগত 3 পূরণ হলে কি হয় আমার 24। অর্থাৎ 36-ৰ পৰা 24 গ'লে কিমান থাকে আমাৰ 12 থাকে। ই কি হ'ল আমাৰ 12 থাকে। গতিকে ই আমাৰ বি স্কোয়ার মাইনাস 4ac ইজ গ্রেটার দেন 0 হৈ গ'ল। গতিকে শুদ্ধ এনসার এইটো নহ'ব। সেকেন্ড ইকুয়েশনটো আমাৰ কি আছে? 3 স্কোয়ার মাইনাস 5x প্লাস 2 ইকুয়াল টু 0। ইয়াত আমি কি কৰিব লাগিব? বি স্কোয়ার মাইনাস 4ac মান নির্ণয় কৰিব লাগিব। বি স্কোয়ার কি হ'ব আমাৰ 5 স্কোয়ার মাইনাস 5 স্কোয়ার মাইনাস 4 ইন্টু এ ইন্টু বি, 4 ইন্টু এ ইন্টু সি, সির মান কি আছে 2 আছে। 5 স্কোয়ার কিমান 25 মাইনাস 12 আৰু 2 পূৰণ হ'লে কি হ'ব আমাৰ 24। আমাৰ 25-ৰ পৰা 24 গ'লে কিমান থাকে 1 থাকে। ইউ কি হয় আমাৰ শূন্যতকৈ ডাঙৰ হয়। গতিকে কি হ'ব? এইটো শুদ্ধ এনসার নহ'ব। থার্ড ইকুয়েশনটো আমাৰ কি আছে? 2x স্কোয়ার মাইনাস 3x প্লাস 2x স্কোয়ার মাইনাস 3x প্লাস 5 ইকুয়াল টু 0 আছে, ইকুয়াল টু 0। বি স্কোয়ার মাইনাস 4ac, বি স্কোয়ার কিমান হ'ব আমাৰ? বি স্কোয়ার কি হ'ব আমাৰ মাইনাস 3 স্কোয়ার মাইনাস 4 ইন্টু এ ইন্টু 5, বি স্কোয়ার কিমান হ'ব 3 স্কোয়ার কি হয় আমাৰ 9 মাইনাস 4 ইন্টু 2 8 ইন্টু 5, দ্যাট মিন্স 9 মাইনাস 8 5 গুণ কি হয় আমাৰ 40। অর্থাৎ 9-ৰ পৰা 40 গ'লে কিমান থাকে আমাৰ মাইনাস 31 থাকে। এই কি হয় আমাৰ শূন্যতকৈ সৰু হয়। গতিকে শুদ্ধ এনসারটো কি হ'ব আমাৰ অপশন সি হ'ব আমাৰ শুদ্ধ এনসার। ইয়াত কোনো বাস্তৱ মূল পোৱা নাযাব। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। গতিকে ভিডিঅ'টোত আজি ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰিবা, লগতে কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'বিলাক তোমালোকে অতি সোনকালে পাব পাৰা। ধন্যবাদ।